সকলোকে স্বাগতম জনাই প্ৰতিভাৰ ষ্টুডিঅ'ত মই মোহাম্মদ আব্দুল বাসিৰ। প্ৰতিভা প্ৰত্যেকজন ব্যক্তিৰ মাজত একোটাকৈ প্ৰতিভা লুকাই আছে। আমি প্ৰতিভা উদয় চেনেলে এই প্ৰতিভাসমূহ বিকাশৰ অৰ্থে আপোনালোকৰ আগত দাঙি ধৰিবলৈ ক্ষুদ্ৰ এটি প্ৰয়াস কৰিছো। ঠিক তেনেকৈ আজি আমি দেখুৱাম নগাঁও জিলাৰ ডুমডুমিয়া সত্ৰৰ ডিঙৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী ভাস্বতী মজুমদাৰৰ এটি নৃত্য। হয়, এগৰাকী ছাত্ৰীয়ে নিজ গৃহতে সকলোৰে মন জয় কৰিব পৰাকৈ প্ৰদৰ্শন কৰিছে এটি নৃত্য। তেন্তে পলম নকৰি চাওকচোন নগাঁৱৰ পৰা আমাৰ প্ৰতিবেদক সাইফুল ইছলামে যুগুত কৰা এই বিশেষ প্ৰতিবেদন।